মানে খৰচ হয় খুব 40-45 হাজাৰমান টকা খৰচ হয়, কিন্তু লাভটো 1 লাখ 1.5 লাখৰ মান প্ৰফিটতে থাকে। বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ কাঠফুলা খেতি আত্মনিৰ্ভৰশীল হোৱা মীনা গগৈ বুঢ়াগোহাঁইৰ ওচৰলৈ। শিৱসাগৰ জিলাৰ নামদাং গোহাঁইগাঁৱৰ এইগৰাকী বোৱাৰীয়ে কাঠফুলা খেতিৰ জৰিয়তে প্ৰতিমাহে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মোৰ ইউনিটিলৈ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই এই কাঠফুলা খেতিটো আৰম্ভ কৰিছোঁ 2018 চনৰ পৰা। 18 চনত মানে মই গোটৰ এখন মিটিঙত গৈছিলোঁ, গাঁও সভা যে হয় পঞ্চায়তৰ। সেই গাঁও সভাত কৃষি বিভাগৰ এজন মানে ছাৰ আহিছিলে। তেখেতে অকণমান মানে খেতিৰ ওপৰত মানে আমাৰ গোটৰ সদস্য গাঁৱৰ মানুহখিনিক অকণমান কৈছিলে, প্ৰতিটো খেতিৰ কথা, ধান খেতি, ফুলৰ খেতি, কাঠফুলা খেতি, এনেকৈ মাছৰ পোনা পোহা, মানে এনেকুৱা মাছৰ ব্যৱসায়, তেনেকুৱা বহুত কৈছিলে। তাৰপিছত তেতিয়া মানে মই ভাবিলোঁ কি আমাৰ গোটটোও আমি কিবা এটা কৰিব পাৰোঁ। মই ভাবিলোঁ আমাৰ ঘৰতে কৰিবলৈ হ'লে বা আমাৰ সদস্যখিনি তেনেকুৱা মাটি নাই, মানে ইমান সৰহকৈ পুখুৰী খান্দিবলৈ, ফুলৰ খেতি কৰিবলৈ, আমি কাঠফুলা খেতিকে আৰম্ভ কৰিম বুলি ভাবিলোঁ। তাৰপিছত আহি মই ঘৰত মানে গোটেই সদস্যসকলক লগ হৈ পেলাই ক'লোঁ। তাৰপৰা তেওঁলোকেও প্ৰথম অৱস্থাত আগ্ৰহ প্ৰকাশ কৰিলে। তাৰপৰা আমি এনেকৈ আমাৰ ঘৰতে কৃষি বিভাগৰ লগত যোগাযোগ কৰিলোঁ। আমি প্ৰথমেতো ইয়াৰ ওপৰত কোনো ধাৰণা নাই কেনেকৈ কৰিব লাগিব কি। তেওঁলোকৰ লগত যোগাযোগ কৰি লৈ কৃষি বিভাগৰ আত্মা আঁচনিখনৰ গৌৰীসাগৰ ব্লকৰ BTM-জন আহি পেলাই আমাক এটা সৰুকৈ ডেমো দিলে। আমাৰ ঘৰতে এদিনীয়া আৰু সৰু প্ৰশিক্ষণ এটা দিলে। আমাৰ গোটৰ প্ৰায় 30জনমান পুৰুষ মহিলা লগ হৈ আমি ট্ৰেইনিং এটা কৰিলোঁ। তাৰপৰা সেইটোৰ পৰা তেওঁলোকে আমাক 200 গ্ৰামৰ এটা সৰু পেকেট প্ৰতিগৰাকীকে দি থৈ গৈছিলে। সেইটোৰ পৰা প্ৰথম আৰম্ভ কৰিছোঁ। তাৰ পৰা আমি 5জনীয়া এটা গোট গঠন কৰিলোঁ। সেই গোটটোৱে আমি প্ৰথম 18 চনত গোটটোৱে কৰিলোঁ। ঘৰ এটা বনালোঁ ইয়াতে, এতিয়া থকা ঘৰটোতকৈ ডাঙৰ আছিলে, কেঁচা ঘৰ। সেই ঘৰটোতে আমি আৰম্ভ কৰিছোঁ 18 চনত। কৰি আমাৰ মানে বহুত ধুনীয়া প্ৰডাকশ্যন হৈছে, কিন্তু বিক্ৰী কৰিব পৰা নাছিলোঁ। নিজে অলপ অলপ খাইছোঁ আৰু মানুহক 2-এজনক বিক্ৰী কৰিলোঁ। বাকীখিনি প্ৰায় পেলাই দিয়া হ'ল মানে, আৰু অলপ শুকুৱাই থলোঁ, ড্ৰাই কৰিলোঁ। তাৰ পৰা মানে ভয়ো লাগে মানুহক মানে যাচি খাবলৈ দিবলৈ, কোনোবাই ইচ্ছা কৰিলে দিওঁ। প্ৰায় পইচা লোৱা নহয়, তাৰমানে এনেই দি পঠিওৱা হয়। তাৰপৰা সেই তেনেকৈ কৰাৰ কাৰণে 5জনীয়া গোটটো মানে খঙো উঠিলে। মোক কৈছে এইবোৰ কি খেতি কৰিছ, বিক্ৰী নহয়, মানুহে নাখায়, মানুহ মৰিলে কি হ'ব। তাৰপৰা তেওঁলোক গুচি গ'ল ওলাই, খেতি মানে নকৰোঁ বুলি। আৰু তেওঁলোকৰ যি মানে আমি পইচা তুলি পেলাই ঘৰটো বনাইছিলোঁ, সেইটোও তেওঁলোকে লৈ গ'ল। তাৰপৰা মই 19 চনৰ পৰা 18 লাষ্টত 19 চনৰ পৰা মই নিজাববীয়াকৈ খেতি আৰম্ভ কৰিছোঁ। তেতিয়া মই অলপ বেছিকৈ কৰিছোঁ। কৰি মানে মই মানে হতাশ হোৱা নাই, এনেও মানুহ ওলাব 2-এজন। কৃষি বিভাগলৈ গ'লোঁ, অফিচলৈ গৈ তাতে গৈ পেলাই মই 2দিনমান যোৱাৰ পিছত ছাৰহঁতক লগ পালোঁ। ছাৰহঁতে মোক উৎসাহ দিলে, মানে কৰক, আপুনি কৰক, এনেকৈ খাব কিয় নাখাব। তাৰপৰা তেনেকুৱাতে এজন হৰ্টিকালচাৰ SDO ছাৰক লগ পালোঁ, জগেশ্বৰ ৰাজমেধি। তেখেতে মানে মোক মানে মৰি যোৱা সেইটো তেখেতে জীয়াই ৰাখিলে। তেখেতক নোপোৱা হ'লে চাগে মই এৰি দিব লাগিলেহেঁতেন খেতিটো। মানে ভয়ো হয়, কোনো মানুহে নাখায়। তাৰপিছত তেখেতে মোক বহুত এইটো বিষয়ে শিকালে, ক'লে যে ভাল বস্তু মানুহৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, আৰু আপোনাৰ স্কিম আছে চৰকাৰী। তেওঁ হেল্প কৰিলে, মোক সহায় কৰি তেখেতে এটা স্কিম উলিয়াই দিলে, চৰকাৰী আঁচনি এটা উলিয়াই দিলে। সেই আঁচনিটোৰ পৰা মই মানে 20-21ত পাইছোঁ। 20ত পালোঁ অলপ, দুটা মানে হেৰিয়াত দিয়ে, 21ত পালোঁ। তাৰপিছতে 20 চনতে মই ট্ৰেইনিঙো কৰি আহিলোঁ গুৱাহাটীত গৈ, তেওঁৱে মোক সুবিধা কৰি দিলে। তাৰপিছত 21তো এটা কৰিলোঁ, 20তো কৰিলোঁ। তাৰপৰা যেতিয়া মই 20 চনৰ ট্ৰেইনিংটো কৰিলোঁ, তেতিয়াৰ পৰা মোৰ মানে মাছৰুমৰ প্ৰতি ধাৰণাটো সলনি হৈ গ'ল। আৰু তেতিয়াৰ পৰা মানে মোৰ নিজে মানে কৰাৰ হেঁপাহটো আহিলে। ইমান যে ভাল বস্তু আমি জনা নাই কাৰণে প্ৰথমে পেলাই দিলোঁ। তাৰপিছত সেই তেতিয়া ট্ৰেইনিং কৰাৰ পিছৰ পৰা মই ধুনীয়াকৈ মানে মোৰ ইউনিটটোৰ নাম এটা দিলোঁ। নামটো দি লেবেলিং, পেকেজিং কৰিলোঁ। কৰাৰ পিছত মানে এনেকৈ ধুনীয়াকৈ উলিয়াই দিলোঁ আৰু মাৰ্কেটলৈ। তাৰপৰা মানুহে আদৰিও ল'লে সকলোৱে। আৰু এতিয়া মানে মোৰ পেলাই দিব লগা নহয়, কিন্তু মই দিবহে নোৱাৰোঁ মানে। আমাৰ তেতিয়া প্ৰথমে আমি আৰম্ভ কৰিছিলোঁ, স্পনতটো বেছি খৰচ কৰা নাই, খুব বেছি 5,000 টকাও নহয়, মানে স্পনত বেছি দাম নহয়তো, 150-150 টকা লয় 1 কেজিত। 1 কেজিত 10টা চিলিণ্ডাৰ। মোৰ যদি ঘৰটো মাটি পেলোৱাৰ কথা নধৰোঁ, তেতিয়া ইমান পইচা নহয়, তাৰমানে কম পইচা। ঘৰটোৰ কাৰণে মোৰ বেছি পইচা গৈছিলে তেতিয়া, মাটি পেলাওঁতে মানে মোৰ বেছি গৈছিলে। তাৰপিছত মই মানে প্ৰায় 5,000মান টকাৰ পৰা আৰম্ভ কৰিছোঁ আৰু। তাৰপিছতে সেই 5,000 টকাৰ পৰা প্ৰথম বছৰটো একো নাপালোৱে, বিকিলোঁ আৰু। স্প্ৰে মানে সৰু সৰু স্প্ৰেবোৰ কিনাৰ মানে নেটৰ পইচাবোৰ ওলালে যেনিবা সেই বছৰতে। তাৰপিছত এই নেট চেটবোৰ তেতিয়া লগালোঁ। তাৰ পৰা মই মানে 5,000 টকাৰ পৰা আৰম্ভ কৰি এতিয়া মই স্পনো ষ্টক কৰোঁ, মাছৰুম চিলিণ্ডাৰ বিকোঁ, আৰু কেৰিটো, পলিথিনটো বিক্ৰী কৰোঁ।
এতিয়া তাৰমানে গোটেই মাছৰুমৰ সম্পূৰ্ণ সঁজুলি মোৰ ইয়াতে পায় মানে। মোৰ মানে ডেইলি মাহেকত মোৰ 1200-1100 কেজি হয় উৎপাদনটো। আৰু তাৰ পৰা কেজিত 200 টকাকৈ বিক্ৰী কৰা হয়। 200 টকাকৈ মোৰ মাহেকত মই প্ৰায় 1200-1100 কেজি উৎপাদন হয়। মানে খৰচ হয় খুব 40-45 হাজাৰমান টকা খৰচ হয়, কিন্তু লাভটো 1 লাখ 1.5 লাখৰ মান প্ৰফিটতে থাকে। আৰু ইয়াৰ মানে অকল ফুলটোৱে বিক্ৰী কৰিব নোৱাৰি, প্ৰতিটো বস্তুৱে বিক্ৰী কৰিব পাৰি। শুকান টোপোলাটোও বিক্ৰী কৰিব পাৰি, খেৰৰ টোপোলা 20 টকাটোতো কৰিব পাৰি, স্পনটোও বিক্ৰী কৰিব পাৰি। মানে বহুত প্ৰফিট আৰু কম কষ্ট, কম সময়ত হোৱা মানে ভাল খেতি মানে এইটো। কোনোবাই যদি এইটো আৰম্ভ কৰিব পাৰে আপুনি কেনেকৈ সহায় কৰিব? কোনোবাই যদি আৰম্ভ কৰে, মই তেনেকেতো কৰাইছোঁ, মই বহুত গোটক কৰাইছোঁ। তেওঁলোকক মই প্ৰথমতে মোৰ নিজৰ স্পন, খেৰ, পলিথিন আৰু ৰছীকেইটা লৈ যাওঁ, তেওঁলোকে খেৰটো যোগাৰ কৰে। তাৰপৰা মই তেওঁলোকক কেনেকৈ কৰিব লাগে শিকাই থৈ আহোঁ, তাৰপিছত স্পনটো দিওঁ। তেনেকৈ মই বহুত গোটক কৰাইছোঁ, কৰিছেও তেওঁলোকে। আৰু এতিয়া মোৰ নিচিনাকৈ এজন আমাৰ ওচৰৰ এখন গাঁৱতে তেওঁ ধুনীয়াকৈ মানে আৰম্ভ কৰিছে। যোৱা বছৰ কৰিছে 100টামান টোপোলা, এইবাৰ তেওঁ সৰহকৈ আৰম্ভ কৰিছে। আৰু এটা মানে এজন যিকেইজন মোৰ ডিমৌত প্ৰথম মোৰ বেপাৰী বুলিয়ে কৈছে, আৰু তেওঁলোকৰ সৰু সৰু ল'ৰা, তেওঁলোকে মোক মানে বিক্ৰী কৰি সহায় কৰি দিছিলে। এতিয়া তেওঁলোকে নিজে মানে ঘৰত এনেকৈ এটা ঘৰ বনাই আৰম্ভ কৰিছে এইবাৰ ডাঙৰকৈ কৰিম বুলি। আৰু তেওঁলোকে ডাঙৰ এটা এম লৈছে, তাৰমানে মোৰ পৰাও নিব আৰু তেওঁলোকে নিজেও কৰিব। তেনেকৈ মানে নাগালেণ্ডলৈ এই তুলি আৰু আমাৰ হালোৱাটিং হৈ মানে এইফালে ওচৰ হয় নাগালেণ্ডলৈ, তাৰ পৰা তেওঁলোকে বিক্ৰী কৰাৰ মানে এইমটো লৈছে এইবাৰ। তেওঁলোকে খেৰ চেৰ ৰেডি কৰি আছে। দিওঁ প্ৰশিক্ষণো দিওঁ, আৰু তেওঁলোকক মই বজাৰখনো দিওঁ। মানে প্ৰতিটো ক্ষেত্ৰত মানে সহায় কৰোঁ। বোলে কাৰোবাৰ টোপোলা বেয়া হৈছে, কেলে হৈছে, মোক লৈ মাতে, মই যাওঁ। তেনেকৈ এতিয়া এটা গোটত দিলোঁগৈ আজি 15 দিনমান আগত। এই আমাৰ গড়কাষৰীয়া বুলি কয়, অকণমান বেছি দূৰ নহয়, 5 কিলোমিটাৰমান আঁতৰ। তেওঁলোক কালি আহিছে, কৈছে বাইদেউ যাব, আমাৰ মানে অকণমান চাই দিবগৈ, আমি ভালকৈ জনা নাই, আহিব জনা নাই, খেৰটো আমাৰ বইলিং হৈছে নে। তেনেকৈ মানে মই সহায় কৰোঁ। আৰু দুজনটো ধুনীয়াকৈ ওলাই আহিছে, মোৰ নিচিনাকৈ দুজন ওলাইছে, আৰু নগচাইত গোট এটা ওলাইছে। তেনেকৈ ধুনীয়াকৈ মানে কৰিবলৈ আৰম্ভ কৰিছে। মিনিমাম কিমান টকাৰে আৰম্ভ কৰিব পাৰিব? মিনিমাম মানে আপুনি আমিতো একদম কম টকাত আৰম্ভ কৰিছোঁ। এইটো মানে খুব বেছি 500মান টকা হ'লেই আৰম্ভ কৰিব পাৰে। মানে স্পন 1 কেজি ল'লে 10টা টোপোলা আহিলে 10টাৰ পৰাই আৰম্ভ কৰিব পাৰে। 1 কেজিত 150 টকা, স্পনটো 150 টকা, পলিথিন আনিলে 10টাত 5 × 10 = 50 টকা। 200 টকা, মানে 200 টকা এটা হ'লে, আৰু নিজৰ ঘৰতে এটা ৰুমটো প্ৰায় মানুহৰ থাকেই, ৰুম এটা এক্সট্ৰাকৈ, বা এক্সট্ৰাকৈ নহ'লেও আমাৰ এনেকৈ হেৰি ৰুমতে চাইডকৈ ধুনীয়াকৈ ৰেক এডালত থ'ব পাৰে। তেনেকৈ আৰম্ভ কৰিব পাৰে। মানে 200-300 টকাৰ পৰাও সৰুকৈ আৰম্ভ কৰিব পাৰে। ছমহীয়া বৰ্তমান আমাৰ ছমহীয়া হৈ আছে, কিন্তু আমি বছৰেকীয়া কৰিবলৈ অকণমান চেষ্টা কৰিছোঁ। এতিয়া যোৱাবাৰ মই অলপকৈ কৰিছিলোঁ, অলপ বেয়া হ'ল। তাৰ পৰা মই কমকৈ ৰাখিছোঁ, গোটেই বছৰটোৱে ৰাখিছোঁ। গৰমত সেই তেনেকেই ৰাখিছোঁ, অলপ কষ্ট হৈছে, কিন্তু মই যোৱা বছৰ ৰাখিছোঁ অলপ টোপোলা, ইমান বেছিকৈ নোৱাৰোঁ কৰিব। AC কুলাৰ লগাই যদি কৰা হয়, তেনেকৈতো বাহিৰত কৰি আছে বাহিৰত। আমি এতিয়া গৰম দিনত বাটাম মাছৰুমটো আনি বিক্ৰী কৰিছোঁ, সেইটোতো একদম গৰমত দেলহিতেই কৰিছে। তেনেকৈ তেওঁলোকে কৰিব পাৰিছে। বিকিব পাৰি, মই বিক্ৰী কৰোঁ। পাৰিব ইচ্ছা কৰিলে। মইতো একদম জুন-জুলাই মাহতো ছাৰহঁতক ড্ৰাইটো খুৱাই আছোঁ, তাৰমানে ৰাখি থওঁ ষ্টকত ড্ৰাইটো। যিকেইজন মানে ৰেগুলাৰ খোৱা মানুহ, তেওঁলোকলৈ মই কণ্টিনিউ বছৰটো ৰাখি থওঁ, ড্ৰাই কৰি পেলাই ৰাখি থওঁ। যদি ফ্ৰেছটো নোৱাৰোঁ দিব, ড্ৰাইটো খুৱাই থাকোঁ তেওঁলোকক। আৰু এইটো খেতি সাধাৰণতে মানে খুব কম পানীত হয়, আৰু কম জেগাত হয়, কম খৰচত কৰিব পৰা, আৰু কম কষ্টত কৰিব পৰা এটা ভাল খেতি।